হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল ডিজাৰ ব্লগ। আশা কৰিছোঁ আপোনালোক ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি মানে এটা বস্তু দেখাম আৰু আপোনালোকক গাঁৱত কিবা এটা হৈ আছে মানে, আৰু 2 দিনৰ পৰা চলিয়ে যাই আছে। তো আজি টাইম পোৱা নাছিলোঁ ইমান দিনে ভিডিঅ' বনাবলৈ, তো ডিউটিত বিজি আছিলোঁ মানে। আমাৰ মানে কোম্পানীৰ মানুহ এজন তাৰমানে নাছিলে, চ' মই ইয়াৰ কামবিলাক কৰি পেলাই কৰি আছিলোঁ। তো আজি আৰু আপোনালোকক এটা বস্তু দেখাম, গধূলালৈকে ৰখি থাকক। এতিয়া মানে ডিউটিত যাম, ডিউটি কৰি আহোঁ, তাৰপিছত গধূলি দেখাম আপোনালোকক, ঠিক আছে। গাইজ মানে দেৰিয়ে ওলাই পাওঁতে তাৰমানে এতিয়া মানে ঘৰ আহি পালোঁ, 9:30 বাজিল। তো ওলাই চলাই ল'লোঁ এতিয়া। তো ডিউটিৰ পৰা আহি পাওঁতে মানে কি কাম বহুত আছিলে, কাম বহুত থকাৰ কাৰণে আহি পাওঁতে দেৰি হৈ গ'ল। তো এতিয়া মানে আমি হেৰিত যাম আৰু এই কি কওঁ থিয়েটাৰ চাবলৈ যাম। তাৰপিছত দেখাই আছোঁ আৰু আপোনালোকক থিয়েটাৰ চাই কিনে কেনেকুৱা থিয়েটাৰখন কি আছে, কি পাতিছে আৰু কোনখিনি জেগাত হৈছে, গোটেইখিনি দেখাই আছোঁ। গাইজ আহি পালোঁ আৰু ইয়াতে হৈ আছে এইখন অটলৰ ফিল্ড বুলি কয় আৰু ছয়গাঁও মানে ছয়গাঁৱৰ ভিতৰতে অলপ 3 কিলোমিটাৰ দূৰত মোৰ গাঁৱৰ ওচৰতে। তো এতিয়া সোমাম আৰু থিয়েটাৰৰ ভিতৰত। নিহৰ পৰি একদম কুঁৱলী হৈ আছে। অলপ পিছত দেখাই আছোঁ আৰু ভিতৰত সোমাই। গাইজ সোমাই দিলোঁ, এই মোৰ লগ কৰোঁ এই সোমাই দিলে মানে। এতিয়া আমি থিয়েটাৰ চাম আৰু বৃন্দাবন থিয়েটাৰ দেখাই আছোঁ ভিতৰত কিমান মানুহ হৈছে, দেখাই আছোঁ গাইজ। বাকী আছে সন্ত্ৰাসবাদ দৰ্শকবৃন্দ, আমি আপোনালোকৰ মাজলৈ আহিছিলোঁ মাত্ৰ 3 কিলোমিটাৰ প্ৰতিশ্ৰুতিৰে। আজি আমাৰ অন্তিম নিশা। এই অন্তিম নিশাত যিসকল হতাশা দৰ্শকে আমাৰ নাটক উপভোগ কৰি আমাক উৎসাহ উদ্দীপনা যোগালে, সেইসকল দৰ্শকলৈ আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গাইজ মানে ভিতৰত তাৰমানে গৈছিলোঁ আৰু ভিতৰত গৈ পেলাই চালোঁ অলপ ভিতৰত কেনেকুৱা হৈছে। এইবাৰ ভিতৰত বাহিৰত যাম আৰু বাহিৰত যাই পেলাই হেৰিত যাম, গেলাৰীৰ ফালে যাম, চাই ল'ম গেলাৰীত কেনেকুৱা মানুহ হৈছে। এতিয়া গেলাৰীৰ ভিতৰত দেখাই আছোঁ গাইজ কিমান মানুহ হয়। গাইজ আহি পালোঁ আৰু এতিয়া ঘৰত। এইয়া কুকুৰটো আছে। 12টা বাজিলে আৰু এতিয়া মানে ভাত চাত খাই লওঁ, ভাতো খোৱা নাই একো। তো আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব। যিবিলাক নতুনকৈ আহিছে সেইবিলাকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। দিয়ক বাই।